কবিতাৰ শিৰোনাম লজ্জা, কবি গা ত্ৰিফুকন। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন বিবস্ত্ৰ নাৰীৰ ছবি। প্ৰিয় পুৰুষে পৰ্ণগ্ৰাফী মডেলৰ দৰে বজাৰত নিলাম কৰিছে প্ৰিয়তমাৰ বিবস্ত্ৰ ছবি। তাম্বৰণীয়া শৰীৰ, দুচকুত কামনা, স্ফীত বুকু, কামুক নাভিমণ্ডল, কামনাৰ লেলিহান শিখা হৈ উজ্বলি উঠিছে এক নাৰী মূৰ্তি। মহেঞ্জোদাৰোত খোদিত যেন এক নিৰ্লোভ ভাস্কৰ্য। খ খ পুৰুষক কামনাৰ ৰঙা ৰঙে চেলেকি গৈছে। খ খ পুৰুষৰ কামনাৰ ৰঙা অগ্নিত বাৰে বাৰে দৰ্শিত হৈছে সেই নাৰী মূৰ্তি। লাজত যেন ম্ৰিয়মান হৈছে পৃথিৱীৰ নাৰীত্ব। প্ৰেমিকৰ অভিনয়ত বিমুগ্ধ কোন এই ৰমণী? পাহৰি পেলালে নাৰীত্ব, খুলি পেলালে লজ্জাৰ আভূষণ। উপহাৰ দিলে নিজৰে বিবস্ত্ৰ ছবি। বজাৰত নিলাম হ'ল অপূৰ্ব শৰীৰ, ঐশ্বৰ্যময় নাৰীত্ব। এনেকৈনো নিলাম হয়নে প্ৰেমৰ ৰঙা ৰং? বজাৰত বিক্ৰী কৰি দিয়া হয়নে প্ৰেমৰ সলিল তৰংগ? এনেকৈনো নিলাম কৰেনে প্ৰেমিকাৰ শৰীৰ? হে বিবস্ত্ৰা নাৰী, তোমাৰ হাততো মজুত আছেনে প্ৰিয় পুৰুষৰ এখন উলংগ ছবি? তুমিও নিলাম কৰা, তোমালোকৰ হাততে লজ্জিত হোৱক আধুনিকতা, সভ্যতা, প্ৰেম। এখন নাঙঠ ফটো উপহাৰ দিয়াৰ আগতে এখন নাঙঠ ফটোৰ উপহাৰ লোৱা, তেতিয়াহে দ্ৰোহ হ'ব, জমিব প্ৰেমৰ নিৰ্লজ্জ খেলখন। বজাৰত সমানে নিলাম হ'ব লজ্জা, পুৰুষ আৰু নাৰীৰ লজ্জা। নহ'লে কোনেও কাকো উপহাৰ নিদিবা নাঙঠ ছবিৰ, যাতে নিলাম নহয় লজ্জা।